সঁচাকে নতুন ঘৰখন হোৱাৰ পৰা মনটো বেলেগ ভাল লাগিছে আৰু পাই। আমাৰ ল'ৰাটোৱে মোৰ ৰুমটো ইমান ধুনীয়াকৈ বনোৱাই দিলে, মোৰ এতিয়াহে ভাল লাগিছে থাকি। আকৌ আমাৰ বিয়নী ছোৱালী নন্দা চব আছেহি আৰু আলহী বিদায় দিয়াই নাই। এই থাকিম বুলি কৈছে আৰু থাকক আৰু কেইদিনমান। আকৌ এই বিচনাখন এই বোৱাৰী যৌতুকত আনাহে, মানে মাক বাপেকে দিছে। এই বিচনাখন মোকে দি দিলে সিহঁতি। মানে আমাৰ ল'ৰাই ডাঙৰ বিচনা ডিভান এখন বনাইছে আৰু ডিজাইন লগা। সেইকাৰণে এইখন মোকে দি দিলে আৰু বোৱাৰীও না বুলি নকলে, আয়ো দি দিছে আৰু নিজৰ শাহু বুলি। ভালেই লাগিছে তাই কোমল কোমল হবলৈ। তোৰ নতুন নবৌয়ে দেখিছ কিমান দামী দামী যৌতুকৰ বস্তু আনিছে। তই মোক কেনেকুৱানো দিছিলি? একো ভাল নহয়, লোহাৰ বস্তুখিনি দি মেলি ঠগিবলৈ আহিছ। নহব আকৌ গোটেই তিনিটা ৰুমত এচি লগাইছ তহঁতি। এই দেউতাৰ ইটা পেচাখিনিয়ে আটাইছে মোক নাই নাই বুলি 1 লাখ টকা এটা দি মেলি ঠগিছ। আজি নহব, আজি মোক মাটি সম্পত্তি ভাগ চব লাগিব। নহবা মই কিন্তু একদম কেছ দি দিম দে পুলিচত। তই পাগল হোৱা নাই তো? অকস্মাতে যে এনেকে মাটি সম্পত্তি ভাগ বিচাৰিছ। এইটো দিয়ে অচৰ্য সম্পত্তি আছে। আকৌ যৌতুকৰ বস্তু আমি আৰু দুখীয়া মানুহৰ ইমান দিব নোৱাৰে লোহাৰ বস্তু দিছিলো। এই বোৱাৰীহঁতৰ ঘৰ ধনী সেইকাৰণে দিছে আৰু তই তাতে ইমান জ্বলিব লাগে নে? এই নিজৰ ভাইটোৱে ভালকে খাব, ভালহে পাব লাগে। এইবিলাক কথা কৈ কৈ তই মোক ঠগিবলৈ আহিছ। আজি মই বৰ্তাক খুৰা চবকে মাতিম, পেহীও আছেই ঘৰতে, চবকে গোটাই মেলি মই চাবিচোন কেনেকে সম্পত্তি ভাগ লৈ আছো। নহবা মই পুলিচত কেছ দিম দে চাবি। আজিকালি ছোৱালীয়ে সমান অধিকাৰ পায়। সঁচাকে আৰু তোৰ পাগল হলিনি ঠিকহে নাই। জীয়েৰক মাতি পঠিয়াই দিব লাগিব। এনেকে থাকিলে এই গোটেই মোৰ মাথাটো গৰম কৰিবি আৰু। মই চব জানো তহঁতি মোক সেনেকে ঠগি ঠগি। হ'ব দে যামগে। ছোৱালী হলো কেনে এনেকুৱা কৰিছ। হ'ব দে আজিবা নাহো ইয়ালে। থাকিবি ভালকে। নাজানো আৰু পাই তহঁতি কিহে পালে। এই গাঁৱৰ বৰ্তাক আকৌ এই খুৰাকক কান্দি মেলি এই মাটি সম্পত্তি অকণমান দি দিব লাগিব। নহবা মোৰ মাথাটো খাই আছে নহয়। বেলেগ চিন্তা লাগিছে আৰু পাই। ল'ৰা ছোৱালী হালেও লৈ গ'ল, কলৈ গ'ল তাই অকলে যোৱাহেঁতেনো বেলেগ কথা। লগত সৰু সৰু ল'ৰা ছোৱালী হাল লৈ গৈছে। সঁচাকে আৰু কি ছোৱালী জন্ম দিলো আৰু মই। নব বেছিকে চিন্তা নকৰিব। আমাৰ জিম্পী এনেকুৱাই আৰু কি কৰিব, বাপেকৰ তেজতে গৈছে আৰু গোটেইজনী। সঁচাকে আৰু পাই বিয়নী মিছা ক'লে কিডাল হ'ব। আপোনাৰ ছোৱালীজনী আৰু মই অদ্ভুত দেখিলো আৰু। কিনো কৰিব বিয়নী, নিজৰে ছোৱালী আৰু এইবোৰ নোৱাৰো। সেইকাৰণে আৰু ভাবিছো দি দিম আৰু যি বিচাৰিছে। আপোনালোকৰ মাক জীয়েকৰ ইচ্ছা, আমিনো কি ক'ম আৰু। আমি আৰু মিতিৰহে, আজি আহিছো কাইলৈ যামগৈ। সেইকাৰণে আপোনালোকৰ ইচ্ছা আৰু। আমাৰ ছোৱালীজনী আৰু ইয়াত আছে, ভালে কুশলে ৰাখিব তাইক আৰু। ভগৱানে কিবা তাইক বিচাৰি পালো পাই। এই বেছিটো পোৱালিয়ে নাছিল। আমাৰ এই পাহাৰখনৰ কাষতে পালোগে। এই বলক বাহিৰলৈ বলক চব। এই তাৰ বাহিৰতে ৰখি আছে, ভিতৰলৈ নাহে বোলে, লাজ লাগে। এই পথাৰ মাটি আপোনালোকৰ 3 বিঘা আছে, এবিঘা তাইক লিখি দিব। তাৰপিছত আকৌ এই পুখুৰী মাটি যেন তাৰো এডোখৰ লিখি দিব। এনেকে আৰু দি দিয়ক আৰু অকণমান আৰু। এই বলক বলক চব এই মাটি জেগালৈ যাওঁ। পাহি কথাটো মই একেবাৰে ভাল দেখা নাই আৰু। মোৰ ছোৱালীজনী সম্পত্তিকণ কেনেকে ল'বলৈ আহিছে দেখিছা। কিবা এটা কোৱা। সঁচাকে আপোনালোকৰ বিস্তুতি মানিছো আৰু পাই। আপোনালোকৰ ছোৱালীজনী বোলে অচৰ্য সম্পত্তি আছে, তাৰ পিছতো যেন এইখন সম্পত্তি ল'বলৈ আহিছে। আপোনালোকৰ থাকিবলৈ জেগা নাই। এনেকে বাৰু এনেকুৱা কৰিব লাগে নে? বলক ছোৱালীজনী অলপ বুজাওঁগে, বুজিব নহয় তাই। আপোনালোকে ভালজনীকে বুজাম বুলি কৈছে, নুবুজে তাই। আপোনালোককো বেয়াকেহে কৈ দিব বেছি কৈ থাকিলে। এই বলক আৰু, বেয়া আছে নাপাব আপোনালোকেও। আমাৰ এইবিলাক কাজিয়া চাজিয়া দেখিছেহি আহি আৰু মিতিৰ মানুহ। তামুলী সেই নহয় কথা এটা গম পোৱা নাই? সেই বিমলা জীয়েকে যেন গোটেই মাটি সম্পত্তি ভাগ ল'বলৈ আহিছে। এই তোমালোকৰ গাঁৱৰ ছোৱালীজনী যেন বোৱাৰী হ'লি ইয়াৰ। সঁচাকে আৰু তাই মনতে বেলেগ বেয়া পাইছে হপায়। তাৰ মানে মোৰ বুদ্ধিটো কাম দিলে। মেইন গুৰিটো মই। কালি জিম্পী পাছবেলা সময়ত গাঁও ফুৰিবলৈ গৈছিল, বাটতে লগ পাই যিখিনি ক'লো আৰু মাকৰ সম্পত্তি নিবিচাৰিবনে। আমাৰ গাঁৱৰ ছোৱালী বোৱাৰী হ'বহি পাৰে, কিন্তু মই সুখত ভাত খাবলৈ নিদিওঁ। ইমান সুখত ভাত খাবলৈ নিদিওঁ মই। শেৱালি আৰু শেৱালি জীয়েকে
এই গাভৰুতে মোক কমটি জ্বালা দিলে নে সিহঁতৰ শেৱালি গিয়েকক মইহে ভাল পাইছিলোঁ এই শেৱালি অহাৰ পিছৰ পৰা মোৰ আৰু দুখতত নাই আৰু মোৰ দৰা পচন্দেই নকৰে লাষ্টত আৰু গৈ গৈ আহিলোঁ এটালে মদকী এটালে সেইবিলাক প্ৰতিশোধ ল'মেই মই সুখত ভাত খাবলৈ নিদিওঁ নহয় সিহঁতৰ এই বোৱাৰীজনী আমাৰ গাঁৱৰ ছোৱালী হ'লেও মই নিদিওঁ সুখত ভাত খাবলৈ কৃষ্ণহে বুলিলোঁ আৰু মেইন গুৰিটো মানে আপুনিয়ে কৃষ্ণ নাপায় এনেকুৱা কৰি পেলাই সুখৰ সংসাৰত বি ঢালিবলৈ সঁচাকৈ নাপায় নিজৰ গাঁৱৰ ছোৱালীজনী বোৱাৰী হৈছেহি আপুনি আছে বুলি অকণমান সাহস কৰে ছোৱালীজনীয়ে আপুনিয়ে যদি এনেকুৱা কৰে কি হ'ব কওকচোন শুই দিয়ক আপোনাৰ বুদ্ধিটো কাম দিলে পাই কালি আপোনাৰ লগ নোপোৱাহেঁতেন আৰু মোৰ এনেকেই থাকিলেহেঁতেন আৰু সম্পত্তি নাপালোহেঁতেন পাই আমাৰ মায়ে পথাৰ মাটি 1.5 বিঘা লিখি দিলে গাঁওবুঢ়া মাটি এইডোখৰ পৰা একদম বাহনীডোখৰলৈকে মোৰ আৰু আকৌ এতিয়া পুখুৰী মাটি ল'মগৈ সেইডোখৰনো কি কি আছে চাওঁগেচোন চব লৈ আছোঁ এফালৰ পৰা ভালে কৰিছ দে মোৰ বুদ্ধিমতে কাম কৰিছ একদম সুখত থাকিব পাবি চাবিচোন এতিয়া এই পথাৰ মাটি ল'লি নহয় আকৌ পুখুৰীটো বহুত ডাঙৰ ডাঙৰ মানে মাছ আছে সেইবিলাক চলি খাব পাৰিবি তই পুখুৰী মাটিডোখৰ লৈ ল'বি গদগদীয়াকৈ লিখা তাৰপিছত আকৌ হেৰি নহয় টাউনীয়া মাটিও আছে নহয় তহঁতৰ এই টাউনীয়া মাটি 1 বিঘামান আছে তাৰ আধামান এই 2 ডৰামান তই লৈ ল'বি এই দোকান চোকান দি পাছত খাব পাৰিবি ভাল মনত পেলালে পাই টাউনীয়া মাটিডোখৰ কথা পাহৰিছিলে এই তাৰো 2 ডৰামান মই ল'বহে লাগিব মানে ল'মেই আৰু আজি চব লিখা ল'ম আৰু এফালৰ পৰা লিখা পিছদিনাখনি আৰু পলামি এটা আৰু এটা কথা গম পাইছে নাই আমাৰ বোৱাৰী মাকহঁতৰ একদম চকু একদম ডাঙৰ ডাঙৰ মোক মাটি লিখি দিছে আপোনাৰ বুদ্ধিমতে মই কাম কৰি যাম চাবচোন সময় চবৰে আহে বাপেৰৰ মাৰৰ সম্পত্তিলৈ কেইদিননো খাবি এদিন তোৰ ল'ৰা ছোৱালী আহাৰ আছে তয়ো দি দিব লাগিব সিহঁতক পাবি আৰু মছলা যা বৰমা মনে মনে থাকক আপুনি আপোনাৰ মুখখনৰ কথা মই চব জানো আপুনি জ্বলিছে হপায় মোক সম্পত্তি দিয়া দেখিছে নিজে আপুনি যে নিজে নিজৰ ছোৱালীবোৰক দিব নোৱাৰে সেইকাৰণে জ্বলিছে আমাৰ মা দেউতাই দিব পাৰিছে সেইকাৰণে দিছে আৰু আহিছে দেই শুনিছেনে বিয়নী আমাৰ ছোৱালীজনী এনেকুৱা আৰু আপোনালোকে বেয়া চেয়া নাপাব আৰু আমাৰ ল'ৰাটোৰ কাৰণে সম্পত্তি কমি যোৱা নাই নহয় টাউনৰ মাটি 2 ডৰা আছে তাইক 2 ডৰা দি দিলোঁ আৰু তাই ইমান লাগি আছে নহয় আকৌ পথাৰ মাটি সিহঁতৰে বেছি নহয় 2 বিঘা সিহঁতৰ আছে তাইক 1.5 বিঘা দিলোঁ তাৰপিছত এই পুখুৰী এই গোটেই বাৰীখনে সৈতে আমাৰ ল'ৰা বোৱাৰী বগাই হয় পুখুৰী এইটো পুখুৰীত কেনেকুৱা মাছ ওলায় আপোনালোকে নক'ব আৰু আকৌ এইবোৰ তামোল চামোল আছে আকৌ তাইক আমাৰ ছোৱালীজনী এই পুখুৰী মেটেকা থকা পুখুৰীটোৱে সৈতে অকণমান মাতি দিছোঁ আৰু আপোনালোকে আৰু বেয়া চেয়া নাপাব আৰু নাই কেলে বেয়া পাম নিজৰ ছোৱালীজনীক দিছে আৰু বেয়া পাম নেকি আমি আমাৰ ছোৱালী সম্পত্তি কমি গৈছে দুখ লাগিছে আৰু অকণমান আপোনালোকৰ ছোৱালীজনী গিয়েকৰ সম্পত্তিখিনি আছে তাতে আকৌ এইখিনিও পাইছে বেছিহে হৈছে সেইকাৰণে ময়ো ভাবিছোঁ মোৰ ছোৱালী এজনী একমাত্ৰ ছোৱালী হয় তাইকো মোৰ গাঁৱৰ মাটি আছে গোটেইখিনি তাৰ নামত লিখি দিম মা আপুনি পাগল হোৱা নাইতো গাঁৱৰ মাটি 10 বিঘামান মাটি আছে আমাৰ সেইখিনি কি গোটেইখিনি ভণ্টিৰ নামত দি দিব নি এনেকৈ হ'লে নহ'ব নহয় বোৱাৰী আমাৰনো ক'ত গাঁৱত 10 বিঘামান মাটি আছে গোটেই মাটি আধা 5 বিঘা সেই আমাৰ ভাইটি বগৰহে হয় গোটেইখিনি মোৰ নহয় মোৰ অকল 5 বিঘাহে আছে হয় নেকি হ'লেও আৰু মামা আমাৰ ঘৰতে থাকে নহয় গোটেই মাটিখিনি কি কৰিব সিহঁতৰ ছোৱালী এজনীহে এনেও আমাকে দিব লাগিব পাছলৈ তথাপি আমাৰ ভণ্টিয়ে মাটি 2 বিঘামান দি দিব আৰু বেছি দিব নালাগে আমাৰ চলিবলৈ অসুবিধা হ'ব নহয় 3জন ককাই ভাই নব মই এনেকুৱা ছোৱালী নহয় নিজৰ ককাই ভাই সম্পত্তি বিচাৰি আপোনালোকক মই আমনি নকৰোঁ মোৰ এইকণ সম্পত্তি হৈ যাব কিনো কৰিম ইমান মাটি সম্পত্তি এদিন এই মায়ে মোৰ এৰি আমি যাবগৈ লাগিব বোৱাৰী মায়ে দিবলৈ বিচাৰিছে কেলেনো মনা কৰিছা ল'বা দিয়া একো নহয় নিজৰ মা দেউতা সম্পত্তি অকণমান ল'বা আৰু সঁচাকে ভগৱানে তোৰ নিচিনা ছোৱালী চব মাক বাপেককে দিয়ক হ'ব দে শুন তোক মই গাঁৱৰ মাটি এইবিলাক সিহঁতৰ ককাই ভাই মাটিৰ লগত একো মই ৰিলেশ্যনে নকৰোঁ মইতো নিজে 2 বিঘা কিনি তোক মই লিখি থৈ দি যাম কেইদিনমানৰ পিছত ঘৰলৈ যাবি আমাৰ ঘৰলৈ থকাকে কেইদিনমান খাওঁ একো লৈ যাবি কাইলৈ আমি যাম দিয়া থাকিবি ভালকে সুখী সৌখী মা গৈ এবাৰ ফোন কৰিবি ভালকে থাকিবি বেছিকে চিন্তা কৰি নাথাকিবি আমি
নকৰাহে যাওঁ বিয়নীয়ে থাকক আহিছো দেই যাওঁ মাহঁত গ'লগে বহুত দুখ লাগিছে পাই